হওক বা গোটেই কাৰ্বি আংলঙৰ ৰাইজে কৈ আছিলে ইয়াতে দুৰ্নীতি আছে, কিন্তু ছাডেনলি আমাৰ কাৰ্বি আংলঙৰ কিছুমান বিজেপি নেতাবিলাকে কাৰ্বি আংলঙত কৰাপশ্যন নাই বুলি কৈছে। তেখেতক আমি অপেনলি চেলেঞ্জ কৰিব বিচাৰিছোঁ। আমি জইণ্ট ইনস্পেকশ্যন কৰিম। এতিয়া আমাৰ অনাৰেবল হাইকোৰ্টত ক্লিন চিট দিছে বুলি কৈছে, কিন্তু কিমানৰ কোনটো ডিপাৰ্টমেণ্ট কাৰণে ক্লিন চিট দিছে? অবভিয়াছলি এইটো ইৰিগেশ্যনৰ ডিপাৰ্টমেণ্ট কাৰণে ক্লিন চিট দিছে, কিন্তু ইয়াতে যোৱা 2013, 2014 আৰু 14-15 60 স্কিম 64 স্কিম বহুত AIBPৰ পৰা কাম কৰা আছে। ইয়াত আমি মেনশ্যন কৰিব বিচাৰিছোঁ য়ং দিছা, আমাৰ কণ্ট্ৰেক্টৰ হৈছে সুৰেশ শৰ্মা, আৰু ৱাটিজুৰ, ৰুয়াদং, লাংএটছো, আৰু লাংএটছোত কোন আছে তাতে মানে আমাৰ তুলিৰাম ৰংহাঙৰ ফাদাৰ ইন ল, আৰু তেখেতৰ নিজৰ এণ্টাৰপ্ৰাইজ আছে, এইবিলাকে তাত কাম কৰিছে, কিন্তু এইবোৰ কামটো এতিয়ালৈকে কমপ্লিট কৰা নাই। তাক কমপ্লিট নকৰাকৈ যিটো হাইকোৰ্ট পৰা এটা হাই টেকনিকেল পাৱাৰ কমিটি পৰা এটা গঠন কৰিছে, পাঁচটা মেম্বাৰ আছে, তেওঁলোকে হাইকোৰ্টত কি ডকুমেণ্টছ লৈ কি প্ৰমাণ লৈ তাত মানে এইটো ক্লিন চিট দিছে, এইটো আমি জানিব বিচাৰিছোঁ। গতিকে এইটো ক্লিন চিটটো আমি ৰেচপেক্ট কৰিছোঁ অনাৰেবল হাইকোৰ্টত, কিন্তু এইটো ক্লিন চিটটো মানে ৰিভিউ কৰিব লাগিব বুলি আমি আমাৰ যিমানখিনি সংগঠন আছে আমি এইটো দাবী কৰিছোঁ। আৰু তুলিৰাম ৰংহাং তেওঁলোকক আমি এতিয়া ক'ব বিচাৰিছোঁ যে আমি জইণ্ট ইনস্পেকশ্যন কৰিম, অ'পেন চেলেঞ্জ। আমি ইয়াত চিলবেটাত হওক, য়ং দিছা হওক, লাংএটছো হওক, আমি কাউন্সিল ফালৰ পৰা আপোনালোকে আহক, আমাৰ সংগঠনৰ পৰা আমি যাম, তাতে আমি দেখা পাব যে দুধ কা দুধ পানী পানী কা হোগা। কিন্তু তেনেকুৱা মানুহ মদ দাৰু কাৰণেওতো গাখীৰ কৰিব পাৰিব। যদি কৰাপশ্যন ইমান বছৰৰ পৰা ইয়াতে কৰাপশ্যন আছে, ল'ৰা ছোৱালীবিলাক ইয়াতে চাকৰি পোৱা নাই, ইলিগেল এপইণ্টমেণ্ট দি আছে, এটা ফৰেষ্ট ৱেল্থ মাফিয়া দিনক দিনে বাঢ়ি আছে, তাত যদি আমাৰ CM তুলিৰাম ৰংহাঙে কৰাপশ্যন নাই বুলি যদি কয়, দিছ ইজ ভেৰি আনফৰ্চুনেট। গতিকে আমি এপিল কৰিছোঁ আপোনালোকৰ চেনেলৰ মাধ্যমত যে ৰাইজে আমি এতিয়া সজাগতা থাকিব লাগিব আৰু ইমিডিয়েটলি জইণ্ট ইনস্পেকশ্যন কৰিব লাগিব, আৰু আমাৰ কৰাপশ্যন ফ্ৰী গভৰ্ণমেণ্ট নৰেন্দ্ৰ মোদী যিটো গভৰ্ণমেণ্ট হয় তেখেতক মানে ইয়াত কাৰ্বি আংলঙত CBI ইনকুৱাৰী কৰিব লাগিব বুলি আমি দাবী কৰিছোঁ।